সো বন্ধুসকল ফাইনালি আমি আহি পালোহি ইয়াত। সো বন্ধুসকল এতিয়া আমি ওলাই আছোঁ দীঘল টাৱাঙৰ কাৰণে। তো মই ল'লোঁ বেগ, দুৱাৰখন লক কৰি দিওঁ। সো বন্ধুসকল এতিয়া মই ঘৰৰ পৰা ওলালোঁ দীঘল টাৱাং যাবৰ কাৰণে। সো বন্ধুসকল লাষ্ট ব্লগত আপোনালোকে চাইছিলে মোৰ ভইচ কোৱালিটিটো একেবাৰে বেয়া হৈ আছিলে, সেইকাৰণে মই বেলেগকৈ এবাৰ ভইচ অভাৰ কৰিছোঁ ভিডিঅ'টোত। মানে যিটো মোৰ কেমেৰা আছে GoPro Hero 7 ব্লেক, তাত যিটো ইণ্টাৰনেল মাইকটো দি যদি মই ৰেকৰ্ড কৰিছোঁ ভইচ কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে এডাপ্টাৰ এটা মই অৰ্ডাৰ দিম, তাৰপিছত ভইচ কোৱালিটি ভাল হ'ব। সেইকাৰণে মই এতিয়া ভইচ অভাৰ কৰি লৈছোঁ। চ' জাষ্ট মই এতিয়া চাৰিআলি পাব লৈছোঁ, গেট চাৰিআলিৰ পৰা ৰাইট ছাইডে লৈ মই ডাইৰেক্ট তিনিচুকীয়া ওলামগৈ। আপোনালোকে চাইছে ইয়াৰ পৰা ৰাইট ছাইডে ল'ম। ইয়াৰ পৰা ইয়াত ৰাস্তাটো অলপ বেয়া হৈ আছে, ইয়াৰ পৰা চিধা গ'লে মই পাই যাম চিধা তিনিচুকীয়াৰ পৰা পাম মই ডুমডুমা। সো বন্ধুসকল যিহেতু মোৰ লগত লগৰ এটা যাব, তাক ল'বৰ কাৰণে মই ভিতৰে আহি গ'লোঁ আৰু স্বাস্তিক নাৰ্ছিং হোম দি মই যামগৈ। আপোনালোকক এফালে দেখাবলৈ চেষ্টা কৰিম। স্বাস্তিক নাৰ্ছিং হোমটো মোৰ লেফ্ট ছাইডে আছে আৰু এইটো হৈছে স্বাস্তিক নাৰ্ছিং হোম তিনিচুকীয়াৰ। আৰু ইয়াৰ পৰা গৈ ডাইৰেক্ট মোৰ লগৰটোৰ ঘৰত যাম। তো ইয়াত চাওক আপোনালোকে সেই ডাঙৰ টিঙৰ এটা ঘৰ দেখিছে, এইটো এটা ইনডোৰ ষ্টেডিয়াম হয় আৰু ষ্টেডিয়ামৰ পিছফালে লগৰটোৰ ঘৰ আছে। তো ষ্টেডিয়াম পোৱাৰ লগত মই তাক উঠাই ল'ম ইয়াত বাইকত। সো বন্ধুসকল এতিয়া এফালেদি গৈ ডাইৰেক্ট আমি মাকুম ৰোড ওলামগৈ। মাকুম ৰোডৰ পৰা মেইন ৰোড হৈ ৰেডি ৰোড হৈ ডাইৰেক্ট গুচি যাম মাকুমৰ পৰা গৈ চিধা ডুমডুমা ওলামগৈ। সেইটো এটা শ্বৰ্টকাট ৰাস্তা হয় মাকুম ৰোড ওলাবলৈ। আপোনালোকে চাইছে পথাৰৰ মাজে ৰাস্তাটো আছে। সো বন্ধুসকল দুইফালে চক ধানেই ধান আৰু গ্ৰীণ চাৰিওদিশে অকল দেখা পাইছোঁ মই, আপোনালোকে দেখা পাইছে নিশ্চয়। চ' ইয়াৰ পৰা যদি আমি টাৰ্ণিং লওঁ আৰু আগতে ডেম্প এটা আছে, ডেম্প মানে ইয়াত ভঙা চিঙা লোহাবোৰ কেনে আকৌ ফ্ৰেছ লোহালৈ পৰিৱৰ্তন কৰে, সেইটোৱে হৈছে ডেম্প। ইহঁতি কালেকশ্যন কৰে ইয়াত। তো ইয়াৰ পৰা চিধা আমি ওলাই যাম এটি ৰোড তিনিচুকীয়া। সো বন্ধুসকল এতিয়া আমি আহি পালোহি ডাইৰেক্ট শিৱধাম মন্দিৰ। আপোনালোকে যদি তিনিচুকীয়াত নাথাকেও আপোনালোকে শিৱধাম মন্দিৰৰ নাম শুনিছে তিনিচুকীয়াৰ, তো চাই লওক এইটো হৈছে শিৱধাম মন্দিৰৰ গেট। আৰু ইয়াৰ পৰা অলপ আগত গ'লে কৃষ্ণ মন্দিৰ এটা পাম, সেই কৃষ্ণ মন্দিৰটোকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আমি ইয়াৰ পৰা ওলালোঁ আকৌ বাইকত আৰু গৈ ইয়াত আপোনালোকে লেফ্ট ছাইডে পাব কৃষ্ণ মন্দিৰ, মানে আপোনাৰ শিৱধাম পাৰ কৰি কৃষ্ণ মন্দিৰ, এইটো আপোনালোকে চাইছে। ইয়াৰ পৰা চিধা যদি 5 কিলোমিটাৰমান যাম আমি ডাইৰেক্ট পাই যাম মাকুম। সো বন্ধুসকল ফাইনেলি আমি আহি পালোঁ মাকুম। আৰু মাকুম গেটটো যিটো ইফালে পাৰ হৈ পিনে যাব সেইটো ৰাস্তা ডাইৰেক্ট গুচি যাব ডিগবৈ, আৰু এফালে যদি চিধা গৈ থাকে এইটো আপোনালোকৰ পাই যাব ডুমডুমা। ঠিক আছে, তো মাকুম গেটখন পাৰ হোৱাৰ পিছত এফালে ৰাইট ছাইডে আপোনাৰ মাকুম ষ্টেচনটো আছে। মাকুম ষ্টেচন পাৰ হোৱাৰ পিছত আপোনালোকে এফালে চাব পাব মাকুমৰ ফ্লাইঅভাৰ যিটো আছে, মানে এইটো এটা বাইপাছৰ ফ্লাইঅভাৰ হয়। যদি আপোনালোকে বাইপাছটো পাৰ হয় মানে ফ্লাইঅভাৰটো পাৰ হয় লেফ্ট ছাইডে যদি মন কৰে এফালে চাওক আপোনালোকে এই বহুত কেইটামান ৰাস্তা আছে এফালে, আৰু এইটো চিধা বাইপাছৰ কাৰণে শ্বৰ্টকাট ৰাস্তা হয়। চ' ইয়াৰ পৰা আমি ওলাইছোঁ, ইয়াৰ পৰা ডাইৰেক্ট ওলাই আমি এতিয়া পাম হাফজান, আৰু হাফজানৰ পিছত পাই যাম চিধা ডুমডুমা। চ' বন্ধুসকল আপোনালোকে নিশ্চয় শিক্ষাদী গুৰুকুল স্কুলৰ নামটো শুনিছে। সেই স্কুলখন এইখনে হৈছে আপোনালোকে ৰাইট ছাইডে দেখি পাইছে মোৰ, ইয়াক আপোনালোকে দেখাই দিওঁ, এইটোহে শিক্ষাদী গুৰুকুল স্কুল। আৰু এইটো এটা ICSE বৰ্ডৰ স্কুল হয় আৰু স্কুলখনৰ এডুকেশ্যন ছিষ্টেম খুবেই ভাল, ৰিজাল্টটো ভাল হয় কাৰণ কষ্টলিও আছে ইয়াত ষ্টাডি ছিষ্টেমটো। চ' এইটো হৈছে শিক্ষাদী গুৰুকুল স্কুলৰ গেট আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই যাম ডাইৰেক্টলি ডুমডুমাৰ কাৰণে। চ' বন্ধুসকল এতিয়া ডুমডুমা ইয়াৰ পাছে পৰা 10 কিলোমিটাৰ ঢলা 31 আৰু তেজু 138। চ' বন্ধুসকল ইয়াত বাইকৰ প্ৰচেছন ওলাইছে। বন্ধুসকল আপোনালোকে ধাবা NH37ৰ নামটো নিশ্চয় শুনিছে চাগে। এইখন হৈছে NH37 ধাবা। ইয়াত কিন্তু খানাটো খুব টেষ্টি, কাৰণ মই নিজেই পাৰ্চনেলি 4-5 বাৰমান ইয়াত আহিছোঁ। মানুহে কয় খানাটো বহুত কষ্টলি আৰু টেষ্টটো নহয়, কিন্তু এনেকুৱা নহয়, এভাৰেজ ৰেঞ্জৰে হয়, কিন্তু খানাটো বৰ টেষ্টি। আপোনালোকে ইয়াত আহি টেষ্ট কৰিব পাৰে NH37 ধাবাত। চ' বন্ধুসকল ফাইনেলি আমি আহি ইয়াত যিটো ৰাস্তা দীঘল টাৱাং যায় সেই ৰাস্তাত সোমালোঁ আমি। ডুমডুমা পাৰ হৈ জাষ্ট লেফ্ট ছাইডে ল'বলগীয়া আছিল ৰাস্তাটো। তো লেফ্ট ছাইডে দুটা ৰাস্তা আছে। প্ৰথম ৰাস্তাটোত নোসোমাই ছেকেণ্ড ৰাস্তাটোত সোমাব লাগে, আৰু সেইটো ৰাস্তা চিধা আপোনাৰ বাগজানো ওলাব আৰু এফালে দীঘল টাৱাঙো যাব পাৰিব। চ' আমি এতিয়া গৈ আছোঁ, চাওঁ এতিয়া কিমান দেৰি লাগিব। অলমষ্ট 24 কিলোমিটাৰ দেখুৱাইছে দীঘল টাৱাং। তো আমি এতিয়া গৈ থাকি আপোনালোকক এণ্ডলৈকে ভিডিঅ'টো ৱাচ কৰিব, আৰু লাষ্টত গৈ তাত কি চিন আছে চব দেখাবলৈ চেষ্টা কৰিম।
বন্ধুসকল যেতিয়া বাগজানত জুই লাগিছিলে তেতিয়া আপোনালোকে এটা ভিডিঅ' ভাইৰেল হোৱা চাইছিলে হোৱাটছআপত দলং এটা ভাঙি গৈছিলে নিজে নিজে এই দলংখন এইখনেই দলং হয় যিটো জুই লগা সময়ত এবাৰ বৰষুণ দিয়াৰ পিছত এই দলংখন ভাঙি গৈছিলে আৰু হোৱাটছআপত ইয়াৰ ভিডিঅ'টো বৰ ভাইৰেল হৈছিলে কিন্তু ডুমডুমাৰ পৰা যেতিয়া ডুমডুমা ফালদি হৈ যেতিয়া বাগজান যোৱা যায় মানে তেতিয়াহে এই দলংখন পোৱা যায় একচুৱেলি ৰাস্তাৰ মাজত এতিয়া টেম্পৰেৰী দলং এফালে বনাই থৈছে সেইফালেদি পাৰ হ'ব পাৰি তো আমি এইটো চাবলৈ এনেই ৰখি গ'লোঁ যিহেতু এই দলংখন বৰ বেয়াকৈ ভাঙিছে আপোনালোকে চাব পাৰিছে হ'বলা এই সাংঘাতিক দলংটো দি পাৰ হ'বলগীয়া হ'ব এতিয়া মই ভগৱান তো বন্ধুসকল এইটো দিয়ামুলি চাহ বাগিচা পালোহি আমি ইয়াৰ পৰা গোটেই একচুৱেলি বাগানেই হয় বাগানৰ চাইডে চাইডে যাবলগীয়া আছে ৰাস্তাটো ফাইনেলি পালোহি দীঘলতৰং নদী এইটো নদীটো একচুৱেলি গুইজান যিটো নদী হয় সেই নদীটোৱে হয় নদীৰ কিনাৰত আহি পালোহি এতিয়া ইয়াৰ আৰু বিশেষ লোকেশ্যন নাই নদীটোৱে লোকেশ্যন একচুৱেলি পিকনিক স্পট হয় সব বন্ধুসকল আপোনালোকে চাইছে এইটো আপোনাৰ দীঘলতৰং যিটো নদী আমি ইয়াত আহি পাইছোঁ এতিয়া ফাইনেলি গোটেইবোৰ বালি চাব পাইছে আপোনালোকে এফালে নদীৰ যি সুন্দৰ দৃশ্য বন্ধুসকল ফাইনেলি আমি আহি পালোহি ইয়াত আৰু ইয়াত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গোটেইখিনি আৰু ইফালে আপোনালোকে যদি পিছফালে সেইফালে চাব চেষ্টা কৰে ভালকৈ জুম কৰি যদি ভিডিঅ'টো চায় ইফালে যি হাবি আপুনি যি এই জংঘলটো দেখি পাইছে সেইটো একচুৱেলি ফৰেষ্ট হয় আৰু এইটো যিটো আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক যিটো হয় সেইটো হয় তো ইয়াৰ জাষ্ট সিপাৰে আছে আৰু ইয়াৰ পৰা শুনিছোঁ যেতিয়া পানী যেতিয়া শুকাই যায় আৰু ডিব্ৰু-চৈখোৱাত আপোনালোকে গম পাইছে বহুত ডাঙৰ ডাঙৰ জীৱ জন্তু আছে ইয়াত তো ডিব্ৰু-চৈখোৱা সেইটোৱে হয় আৰু পানী শুকাই যোৱাৰ পিছত হেনো এফালৰ পৰা মানে জীৱ জন্তু ওলাবলৈ চেষ্টা কৰে তো এফালে আপোনালোকে যিমান এইবোৰ দেখিছে এইবোৰ খেৰ গছ হয় মাজত মানে নদীটো দুটা পাৰ্টত ডিভাইড হৈ গৈছে মাজত হৈ গৈছে বালি আৰু ইফালে আকৌ আছে পানী আৰু এই নদীটো আপোনাৰ গুইজানৰ নদী যিটো হয় সেইটোৱে হয় চ' ইয়াত মানে কি আপোনালোকৰ বেছিকেলি পিকনিক খাবলৈ বৰ জেগাডোখৰ ভাল কাৰণ এফালে চাইছে আপোনাৰ গোটেই বালি চ' ইয়াত আহি আপোনালোকে পিকনিক খাব পাৰে যোনে খাব বিচাৰে একচুৱেলি জানুৱাৰী মাহত পিকনিক টাইম যিটো আৰু এফালে চাইছে আপোনালোকে নাৱৰ ব্যৱস্থা আছে যদি ইফালে যাব বিচাৰে কোনোবাই সিপাৰত তো নাৱৰ ব্যৱস্থা আছে ইয়াত আপুনি নাৱত আৰামছে যাব পাৰে কিন্তু মোকতো চাই ভয় লাগিছে ইয়াত আৰু এইটো আপোনাক কৈ দিওঁ যে গুইজানৰ যিটো নদী সেইটোৱে নদী হয় ব্ৰহ্মপুত্ৰ নদী হয় এইটো তো এফালে চাইছে আপোনালোকে এফালে কিছুমানে নাও চলাই আছে আৰু কিছুমানে খৰি কাটি আছে যিহেতু পানীত যে আপোনালোকৰ নদীত ডাঙৰ ডাঙৰ গছ গছনি কুণ্ডাবোৰ উঠি আহে উপঙি আহে ক'ব পৰা জংঘলৰ পৰা তো সেইবোৰ চব ইয়াত মানুহে কাটি লৈ খৰিৰ কাৰণে ব্যৱহাৰ কৰে আৰু এফালে আপোনালোকক ঘূৰাই দেখাই দিব পাৰি বিচাৰোঁ এফালে চব একদম ইফালে দূৰলৈকে গোটেইখিনি যিটো আপোনাৰ জংঘল দেখি পাইছে গোটেইখিনি আপোনালোকৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কেই হয় তো বহুত ডাঙৰ এৰিয়া লৈছে আৰু নদীটো চাওক আপোনালোকে মাজত যদি আপোনালোকে চাবলৈ চেষ্টা কৰে সেইফালে মাজত চাওক মাজত ডিভাইড এটা হৈ আছে সেইটো মানে ভিতৰত মাজত আকৌ বালি হৈ গৈছে আৰু ইটো পাৰে আকৌ নদী আছে মানে দুটা পাৰ্টত ডিভাইড হৈ গৈছে আৰু আপোনালোকে চাওক নাওটো কিমান স্পীডত গ'লগৈ আপোনালোকৰ ওচৰতে চ' এইটোৱে আছিলে ইয়াত লোকেশ্যন বুলিবলৈ অকল পিকনিক লোকেশ্যন আৰু এইটো চ' আমি এফালে অলপ গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চ' বন্ধুসকল ইয়াৰ লোকেল মানুহ এজন দাদা এজন আছিলে তেওঁ আহিছে ইয়াত জাল লৈ পিনে যি নদী আছে নদীৰ পৰা জাল মাৰি মাছ উলিয়াবৰ কাৰণে ইয়ালৈ আহিছে আৰু জালখন তেওঁ চাইছে আপোনালোকে চ' বন্ধুসকল ইয়াত দাদা এজন আছিলে আৰু তেওঁ মাছ মাৰিবলৈ সোমাইছে একচুৱেলি নদীত আৰু ইয়াত জাল লৈ পিনে গৈছে তো ইয়াত তেওঁ কৈছে 10-15 মিনিটতে মাছ ওলাবগৈ চ' আমি দেখুৱাম ইয়াত মাছ কিমান পাইছে তেওঁ বন্ধুসকল তেওঁৰ জালটো পানীত পেলাই থোৱা 10 মিনিটতকৈ বেছি হৈ গ'ল এতিয়া তেওঁ জালটো বুটলি আছে উঠাই আছে এতিয়া আপোনালোকক দেখুৱাম কিমান মাছ আহিছে তেওঁ অৱশ্যে কৈছে যে আজি মাছ ইমান নাই পানী অলপ বাঢ়ি গৈছে তেওঁ জালখন উলিওৱাৰ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিমান মাছ ওলাইছে তাত চ' জালটো উলিয়াই আনোতে ইয়াত বেছি মাছটো নাই 5-6টামান ইয়াত মাছ আছে আৰু বেলেগ কিবা মাছেই হয় এইটো পুঠি মাছো নহয় চ' ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিম যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট